সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম এপ্লিক ডিজাইনত কৰা আন এযোৰ ধুনীয়া কাপোৰ। প্ৰথমতে মই ফুলখিনি ফেব্ৰিক গ্লু দি ধুনীয়াকৈ লগাই গৈ আছোঁ আৰু গোটেইখিনি লগোৱাৰ পাছত মই এবাৰ চিলাই দিছোঁ। যিহেতু এতিয়ালৈকে মই তিনিযোৰ কৰিলোঁ, আগৰ কেইযোৰৰ লং ভিডিঅ' বনোৱা নহ'ল বাৰু। তিনিযোৰ যিহেতু কৰিলোঁ, গম পাইছোঁ যে এইটো কৰিবলৈ ইমান বেছিও টান নহয়। আপুনি ধুনীয়াকৈ জুখি লৈ পিনে ফুলবিলাক ক'ত লগাব এটা এটা মাৰ্ক কৰি গ'লেই হ'ল আৰু তাতে আপুনি আঠা লগাই পিনে ফুলবিলাক লগাই গ'লেই হ'ল। আৰু যিহেতু এযোৰ বেলেগৰ কাৰণে কৰিছোঁ, সেইকাৰণে মানে চিকিউৰ হৈ থাকিবৰ কাৰণে মই এবাৰ চিলাই দিছোঁ দৰ্জিৰ ওচৰতে নি পিনে। আৰু নিজলৈ কৰাযোৰ বাৰু এনেকৈ চিলোৱা নাই। আশা কৰোঁ আপোনালোকে ভাল পাব মোৰ ভিডিঅ'টো চাই। ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।